হেল্ল' গাইজ, মই এতিয়া আহিলোঁ চিটি কলেজৰ ফিল্ডত। মোৰ গ্ৰন্থমেলা হৈ আছে, মানে বুক ফেয়াৰ হৈ আছে। চ' আজি সময় পালোঁ, আহি গ'লোঁ। চাওঁ ভিতৰত কি মানে চাওঁ, কিতাপ পত্ৰ পাওঁ। চ' আহি আছোঁ আৰু লগৰ কেইজনমান আহি আছে। বৰ্তমান এই জাষ্ট আহি পাইছোঁ অলপ আগত। ঠিক আছে, সোমাই আছোঁ, মই দেখাই আছোঁ ভিতৰৰ পৰিৱেশবোৰ। পইচাই নোলাইছে, টিকেটটো কাটি লৈছোঁ আৰু ভিতৰত। তিনিটা টিকেট, 4টা টিকেট লৈ লিলোঁ। ক'ত গ'ল টিকেট নহ'লে সোমাব নেকি? চবতে টিকেট কিতাপ ল'বলৈ সোমাইছোঁ আৰু দোকানত। চবেই চাই আছে, ভালে আছে। আজি এটা কথা বুজি পাইছোঁ, আজিকালি কিতাপৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ সেইটো লাহে লাহে নোহোৱা যেন পৰিলক্ষিত হৈছে। যিহেতু বুক ফেয়াৰত আহিলেও যিমানটো ভিৰ বা কিতাপৰ প্ৰতি যিটো আগ্ৰহ সেইটো খুবেই কম দেখিছোঁ। হয়তো আজিকালি কিতাপৰ প্ৰতি মানুহৰ নাইকিয়া হৈ গৈছে। আৰু দুখনমান কিতাপ আনিব লাগিব। এইখিনি নতুন লঞ্চ হৈছে বোলে, জৰিকুমাৰ বাইদেউ, জনু মহন্তৰ, লোহিত ডেকাৰ। এইখন কিতাপ এবাৰ ভাল চেল, এবাৰ লাগিছে ন? হয়। মানে আপোনালোকৰ চেলিং কেনেকুৱা হৈছে এবাৰ? চেলিংটো মানে ডিব্ৰুগড় বুক ফেয়াৰ বুলি ক'লে যেনেকৈ হ'ব লাগে সেইটো হিচাপে হোৱা নাই। আপুনি নিজে দেখিছে, সমাগম কম, তথাপিও ধুনীয়া এটা পৰিৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে। আহিব মানুহবোৰ অলপ তাকে, এতিয়াতো আগতকৈ মানে অলপ কমিছে আৰু ন? কিতাপৰ মানে বস্তুটো বহুত কমি গৈছে আজিকালি। তাৰ ভিতৰত এই কিতাপখিনি আপুনি চাব পাৰে। এবাৰ ৰাগিনী ফুকনিৰ পৰা অনুদিত 12 ফেইলখন ধুনীয়া চেল হৈছে ন? ধুনীয়া চেল হৈছে। সংযোগখনো চাব পাৰে। আৰু জুৰি বাইদেউৰ নেত্ৰী বুলি এখন আহিছে, জলজ বুলি এখনো ওলাইছে, কিন্তু বৰ্তমান আমাৰ ওচৰত নাই এতিয়া। চাব, এই ভুৱনেশ্বৰীখনো ধুনীয়া চেল হৈছে। আৰু ৰতন টাটা জীৱন কৰ্মৰ ওপৰত এখন কিতাপ নতুন আহিছে ন? ফণীন্দ্ৰ কুমাৰ ডেকাৰ এনেই চেলিংটো ঠিকেই মোটামুটি চলিছে আৰু এবাৰ। কি ল'লা আকৌ? তুমি মোক এখন কিনি দিবাচোন। এখন আজি নালাগে নেকি? লৈ লোৱা নহ'লে। আৰু তোমালোকে কি চাই আছা? ভাল লাগে চাই আছোঁ, তাকে পৰীক্ষাৰ কাৰণে কেনেকুৱা কিতাপ প্ৰিপেৰেশ্যনৰ কাৰণে। APSCৰ কাৰণে আৰু কিবা দিয়া লোৱা। এই ভাল দুখন কিতাপ আহিছে বুলি কৈছে এবাৰ এইটো চাইডত। এখন ল'বা নেকি তুমি? ভাবি আছোঁ জেনেৰেল নলেজ লৈ লোৱা, ভাল হৈছে। এইটো এখন অসমৰহে অকল হ'লে ভাল হয়। পৰীক্ষাবোৰ কেনেকুৱা আহে? অল অভাৰ ইণ্ডিয়াৰে এইটো আহে। অল অভাৰ ইণ্ডিয়াৰে আহিব। এখন অসমৰহে এইখন ভাল হ'ব তোমাৰ। আৰু জিকে ক'ব লৈছে এখন চাই আছে। কি চাব মানুহ পৰীক্ষা আহি আছে না? পৰীক্ষা আহি আছে, তাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন চলাই আছে। জেনেৰেল নলেজৰ কিতাপ এখন লাগে। বঢ়িয়া। দুখন কিতাপ ল'লোঁ, বগীনদী ঘাট আৰু বুদ্ধৰ অবিৰাম, মানে শকুন্তলা বাইদেউৰ ভট্টাচাৰ্যৰ। এই দুখন কিতাপ লৈছোঁ আৰু এতিয়া মই বিলটো কৰোঁ। এটা বিল কৰি দিবচোন। এই দুখন বিল কৰি দিব। এটা 320 কাৰ আছিলে। আমাৰ কিতাপখিনি প্ৰায় হৈ গ'ল, বেছি কিতাপ লোৱা নাই, 4খনমান কিতাপ লোৱা হ'ল। চব অনুৰাধা শৰ্মা পূজাৰী বাইদেউ লৈছোঁ আৰু মণিৰ শকুন্তলা তেখেতৰ এখন ল'লোঁ। আৰু দুজন এওঁলোকে চাই আছে কেইখনমান। চ' হ'লে যাম আৰু টাইমো হৈছে বহুত, 7টাই বাজিলেগৈ। কিতাপ লোৱা হৈ গ'ল, এতিয়া আমি কিবা এটা খাই ল'ম ন? কি খাবা? হা খাই পেলাই লাহে ধীৰে যাব লাগিব আৰু তাকে
হৈ গ'ল আৰু ঘৰৰ পৰা ওলাই লৈ এতিয়া ভুট্টা খাম এয়া ভুট্টা চলি আছে বনাই আছে আমি 4জন আছোঁ কেনেকৈ খাবা এটাকে দুটাকে হা ভুট্টা বনাব দিছোঁ এজনীয়ে খালেই মানে ফাৰ্ষ্ট তাই চাই ল'লে আৰু আমি দুটা তিনিটা টেষ্টি নে বম টেষ্টি আমাৰ এওঁলোকে কি বঢ়িয়াকৈ খাই আছে কি মজা ন এয়া আৰু ওলাই আহিলে খাই কেনে লাগিছে বাইদেউ আপোনাৰ জ্বলা নেকি তুমি কিয় লুকাইছা তোমালোকে খালাই আমাক দিয়াই নাই দাদা কিমান টাইম লাগিব খাওঁ খাওঁ লাগি গৈছে নহয় নেমু ভালকৈ দিবা খাই লওঁ আমি এতিয়া আমাৰতো হৈ গৈছে খাই বৈ লৈ আকৌ ৰুমলৈ